মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফেচবুক লাইভৰ মাজতে হত্যাৰ ভাবুকি দিয়া আৰু তিনিজনকৈ লোকক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। আমি এইখিনি মুহূৰ্তত আপোনালোকক ফুল প্লেটৰ জৰিয়তে ডাঙৰ খবৰটো জনাই গৈছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফেচবুক লাইভৰ মাজতে হত্যাৰ ভাবুকি দিয়া ঘটনা সন্দৰ্ভত আৰু তিনিজনকৈ লোকক এতিয়া আটক কৰা হৈছে। আমি এইখিনি মুহূৰ্তত এই খবৰটো জনাই গৈছো, যিহেতু ইয়াৰ পূৰ্বে আব্দুল মুতলেব নামৰ সেই যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়া এই সন্দৰ্ভত খবৰ আহিছে আৰু তিনিজনকৈ লোকক এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে আৰু আব্দুল মুতলেবৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃক ইতিমধ্যে আটক কৰা বুলি খবৰ আহিছে। আমি আপোনালোকক কিছু সময় পিছতে স্থিৰ চিত্ৰ দেখুৱাম, কিন্তু এই মুহূৰ্তত ফুল প্লেটৰ জৰিয়তে ডাঙৰ খবৰটো আপোনালোকক জনাই গৈছো। নিশাৰ ভাগত এই ঘটনা সন্দৰ্ভত আৰু তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আব্দুল মুতলেবৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃক আটক কৰা হৈছে বুলি ইতিমধ্যে খবৰ আহিছে। আৰু মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল আব্দুল মুতলেব নামৰ এইজন লোকে আৰু তাৰ পিছতেই দিনৰ ভাগতে আব্দুল মুতলেব নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু নিশাৰ ভাগত এতিয়া আব্দুল মুতলেব সহ আৰু তিনিজনকৈ লোকক আটক কৰা হৈছে আৰু আব্দুল মুতলেবৰ পিতৃ আব্দুল খালেক, ভাতৃ আবু তালেবক আটক কৰা হৈছে। ৰাছিদুল হুছেইন নামৰ এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে আৰু পূৰ্বে মৰিগাঁৱৰ বৰালিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আব্দুল মুতালেবক। আব্দুল মুতালেবে ফেচবুক লাইভ চলি থাকোঁতে মুখ্যমন্ত্ৰীক দিছিল হত্যাৰ ভাবুকি আৰু 1 কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিব বুলি আব্দুল মুতালেবে মন্তব্য কৰিছিল আৰু তাৰ পিছতেই আব্দুল মুতালেবক আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল। আৰু আমি আপোনালোকক এইখিনি মুহূৰ্তত কেতবোৰ স্থিৰ চিত্ৰ দেখুৱাই গৈছো। এই ঘটনা সন্দৰ্ভত এতিয়া আন তিনিজনকৈ লোকক আটক কৰা হৈছে আৰু আটক কৰা হৈছে আব্দুল মুতালেবৰ পিতৃ আব্দুল খালেক, ভাতৃ আবু তালেব, ৰাছিদুল ইছলাম নামৰ এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে আৰু এইটো মৰিগাঁৱৰ বৰালিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আব্দুল মুতালেবক আৰু শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত আন তিনিজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে আৰু আব্দুল মুতালেবৰ পিতৃ আব্দুল খালেকক ইতিমধ্যে আটক কৰা হৈছে। ভাতৃকো আটক কৰা হৈছে। ভাতৃৰ নাম হৈছে আবু তালেব আৰু ৰাছিদুল ইছলাম নামৰ আন এজন যুৱককো সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। আৰু যিহেতু আমি আপোনালোকক পূৰ্বৰে পৰাই জনাই ৰাখিছোঁ, খানাপাৰাত স্বাধীনতা দিৱসৰ অনুষ্ঠান চলি থকাৰ মাজতেই এইটো আব্দুল মুতালেবে ফেচবুক লাইভত মন্তব্য কৰিছিল। ফেচবুক লাইভত এইটো আব্দুল মুতালেবে কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 1 কোটি টকাৰ বিনিময়ত মই হত্যা কৰিম আৰু সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। সকলোৱে গৰিহণা দিছিল সমগ্ৰ ঘটনাক, সকলোৱে কৈছিল যে এইটো আব্দুল মুতালেবক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এইটো আব্দুল মুতালেবক। আৰু শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আব্দুল মুতালেবৰ জ্যেষ্ঠ ভাতৃ আৰু পিতৃক আটক কৰিছে আৰক্ষীয়ে আৰু ৰাছিদুল ইছলাম নামৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে। আৰু আমি এইখিনি মুহূৰ্তত এইসমূহ খবৰ আপোনালোকক জনাই গৈছোঁ। পাকিস্তান জিন্দাবাদ, ভাৰত মুৰ্দাবাদ বুলি উল্লেখ কৰিছিল এইটো আব্দুল মুতালেবে আৰু তাৰ পিছতেই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ব্যস্ত হৈ আছিল, সেই সময়তে এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা, এনে নিকৃষ্ট কাৰ্যত লিপ্ত হোৱা এইটো আব্দুল মুতালেবক সকলোৱে গৰিহণা দিয়া পৰিলক্ষিত হৈছিল। সকলোৱে কৈছিল যে এইটো আব্দুল মুতালেবক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰক্ষী আৰু তাৰ পিছতেই আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এইটো আব্দুল মুতালেবক। আৰু শেহতীয়াকৈ অহা তথ্য অনুসৰি এইটো আব্দুল মুতালেবৰ জ্যেষ্ঠ ভাতৃ আৰু পিতৃক আটক কৰিছে আৰক্ষীয়ে।